নমস্কাৰ, মই কৌশিক শইকীয়া। সকলোৰে মনত এটা প্ৰশ্ন থাকে যে মই অনলি পেটৰ চৰ্বিহে কমাব বিচাৰোঁ। পেটৰ চৰ্বিটো এনেকুৱা এটা চৰ্বি যিটো কমাবলৈ আমাক লং টাইমৰ প্ৰয়োজন হয়। যিমানে যি নকৰক আপোনাৰ পেটৰ চৰ্বি চবতকৈ লাষ্টতহে কমিব। তো পেটৰ চৰ্বিটো আমাৰ এনেকুৱা এটা চৰ্বি যিটো বহুত জিদ্দি চৰ্বি। এই চৰ্বিবোৰ কাটিবৰ কাৰণে আমাক লং টাইমৰ প্ৰয়োজন হ'ব। আপোনালোকৰ ডিচিপ্লিনৰ প্ৰয়োজন হ'ব। মোৰ এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ আপোনাক। টোটেলি 2 বছৰ জিম কৰিছিলোঁ। 1 বছৰ মই জিম কৰিছোঁ। তাৰপিছত 1 বছৰ মই এজ এ জিম মেনেজাৰ আৰু এজ এ জিমৰ ট্ৰেইনাৰ হিচাপেও কাম কৰিছোঁ। হৈছিলে কি মানে আমাৰ ফিটনেছ খেলৰ বাবে কেইটামান ল'ৰা চইচ কৰিছিলে আৰু সেই চইচ কৰোঁতে চৰ্বি বহুত আছিলে। তেতিয়া মই ৰিজেক্টেড হৈছিলোঁ। মানে কিমান ফেটছ কমাইছিলোঁ ফটোখন দি দিছোঁ, চাই ল'ব। যিখিনি মই জানো, যিখিনি শিকিছোঁ সেইখিনিৰ পৰা ক'ব বিচাৰোঁ। তেওঁলোকে ৱেইট লছ কৰিব বিচাৰে তেতিয়াহ'লে ল' কাৰ্বছ হাই প্ৰটিন। যদি আপোনালোকে ৱেইট গেইন কৰিব বিচাৰি আছে, হাই কাৰ্বছ ল' প্ৰটিন। আমাৰ বডিয়ে যেতিয়া আপোনালোকে কেলৰি ডেফিচিয়েণ্টত থাকিব, কেলৰি কমাই খাব, অইলি ফুডছ বা ফাষ্ট ফুড এভইড কৰি আছে, এক্সাৰচাইজ কৰি আছে, কাৰ্ডিঅ' কৰি আছে বা জিমে কৰি আছে, যি কৰি নাথাকক, বডিয়ে কেতিয়াও নিৰ্ধাৰিত জেগাৰ পৰা ফেটছ নকমায়। বডিয়ে চাব যে বডিক য'ৰ পৰা ভাল লাগিছে তোৰ পৰা ফেটছ আনিব আৰু সেইটো এনাৰ্জি কনভাৰ্ট কৰিব আৰু সেই এনাৰ্জি আপুনি ইউজ কৰিব, ফেটছ কমিব। ফেটছৰ কাৰণে বিশেষকৈ মই অমিতা ইউজ কৰিছিলোঁ। অমিতা খাব পাৰে। অমিতা এটা এনেকুৱা এটা চ'ৰ্চ যিটো ল' কেলৰি আছে, ল' কাৰ্বছ আছে, ন' ফেটছ আৰু যিহেতু আপোনালোকে বইল কৰি বা কেঁচাই আপোনালোকে কনজিউম কৰক। অমিতা খালে আপোনালোকৰ বহুতো ফেটছ কমিব। আপোনালোকে যদি ফেট লছত জাৰ্ণিত আছে, আপোনালোকে কলটো অকণমান এভইড কৰি চলিব। ফাষ্ট ফুড এভইড কৰিব, অইলি ফুডছ এভইড কৰিব, চুগাৰ এভইড কৰিব। যিমান পাৰে পানীটো খাবলৈ চাওক। এইটোৱেই নহয় যে আপোনালোকে বহুত কষ্ট কৰিছে, কাৰ্ডিঅ' কৰিছে বা বহুত কেলৰি লছ কৰিছে, কিন্তু আপোনালোকে খোৱাটো আপোনালোকৰ ভাল হোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ ফেটছ নকমে, আপোনালোকৰ ফেটছ গেইনহে হ'ব। এক্সাৰচাইজ কৰিছে যিমানে যি কৰিছে তিমানে আমাৰ বডিটো ৰেষ্টৰো প্ৰয়োজন হয়। ৰাতি খোৱা বোৱাটো সদায় আগতীয়াকৈ কৰিব, যিহেতু আমাৰ ৰাতি মেটাবলিজম শ্ল' হৈ যায়। তো বডিত আমি যিখিনি ৰাতি খাওঁ সেইখিনি আমাৰ বডিয়ে ফেটছলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰে। গতিকে আপোনালোকে ৰাতি যেতিয়া আপোনালোকে খাদ্য ব্যৱহাৰ কৰিব, ৰাতি আপোনালোকে অলপ সোনকালে, যিহেতু আজিকালি এটা ট্ৰেণ্ডে হৈছে যে 10টা, 11টা, 12টা বজাত মানুহে ভাত পানী খাবলৈ লয়, কিন্তু এইটো এটা বেয়া লক্ষণ। বহুত বেমাৰ ইয়াৰ পৰা সৃষ্টি হ'ব ধৰে। আপোনালোকে বিশেষকৈ বেছি সোনকালে নোৱাৰিলেও এটলিষ্ট আপোনালোকে 8টা বজাত ভাত পানী খাই আপোনালোকে অলপ ৱকিং কৰি পেলাই শুবলৈ চেষ্টা কৰিব, যাতে আমাৰ বডিয়ে ফেট জমা কৰিবলৈ টাইম নাপায়। থেংক ইউ। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। জয় হিন্দ, জয় অসম, বন্দে মাতৰম।